নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকে অসম টেট 2022ৰ বাবে প্ৰস্তুতি চলাইছে নেকি বা অন্যান্য চৰকাৰী চাকৰিৰ বাবে হোৱা বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব নেকি? যদি হ'ব বিচাৰে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে মোৰ এই চেনেলটোৰ পৰা পঢ়া শুনা কৰিব পাৰিব। মই ইয়াত এনেবোৰ পৰীক্ষাত কৃতকাৰ্য হ'বলৈ প্ৰয়োজন হোৱা সকলোবিলাক তথ্য যোগান ধৰিম। লগতে আপোনালোকৰ কিবা নজনা প্ৰশ্ন বা সমস্যা থাকিলে কমেণ্ট কৰি জনালে অতি শীঘ্ৰে তাৰ উত্তৰ প্ৰভাইড কৰা হ'ব। আপোনালোকক সহায় কৰাই হৈছে এই চেনেলটোৰ একমাত্ৰ লক্ষ্য। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনালোকৰ বাবে বিভিন্ন দিহা পৰামৰ্শ উপলব্ধ হ'ব। গতিকে মোৰ এই চেনেলটো চাওক আৰু আপোনালোকৰ বহুমূলীয়া সপোনবোৰ বাস্তৱায়িত কৰক। বন্ধু বান্ধৱসকল, ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে শৈক্ষিক বিষয়ত দিয়া গুৰুত্বপূৰ্ণ আপডেটসমূহ প্ৰকাশৰ লগে লগে আপোনালোকে পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।